চাপৰটো এটা তালত দিব লাগিব সকলে একেলগে যদি হাত চাপৰিটো বজাই খুব ভাল লাগিব হাত চাপৰিটো বন্ধ হৈ যায় আৰু লগত গাই যাব লাগিব তেতিয়া ভাল লাগিব ঠিক আছে আকৌ এবাৰ হাত চাপৰি কম হৈ আছে বিহু নাচিবলৈ আহিবি হয়নে বিহু নাচিলে বৰ ধুনীয়া লাগে হয়নে বাৰু বঢ়িয়া ঠিক আছে আকৌ এবাৰ ভালকৈ আচলতে এই গীতটি আচলতে এই গীতটিত আৰু কেইটামান কথা আছে আমাৰ যেনেকৈ অ' ভণ্টি তোৰ গাঁৱত নাম ভেদেঙি ঘৰত নাম ভেলেঙি সৰুতে আছিলি আকৰি আজলি আচলতে কি হয় আমাৰ আইতাসকলে সদায় নাতি পুতিবিলাকৰ নামবিলাক বেয়া বেৰিকৈ থয় হয়নে বাৰু হয় নাই আপোনালোকৰ পিনে হয় নাই যিহেতু ল'ৰাটোৰ মুখ লাগিব বুলি ভাবে যে ল'ৰাটোৰ নামটো বেয়াকৈ থৈ দিম যদি ল'ৰাটোৰ খুব শকত হয় তাৰ নাম ৰাখিলে পেটুৱা হয় নাই আৰু ছোৱালীজনী খুব যদি সহজতে কান্দে তাইৰ নামটো ৰাখিলে ভেদেঙি হয়নে আৰু মোৰ এই গীতটিত সেই তাৰ পৰা অকণমান অনুভৱ আছে একেলগে আকৌ এবাৰ গাম সৰুতে আছিলি আকৰি আজলি ডাঙৰ হৈ আহি বেদনীয়া হৈ পৰিল টাউন পাই সলাই নাম ললি লাভ চুইটি কলেজত পঢ়িলি উৰাইতে টকা ডেকা ল'ৰা পতা মাৰি দে ফুটনি বাপেৰৰ কি যায় চব ONGC চাকৰি হয়নে ঠিক আছে বঢ়িয়া সকলোৱে একেলগে গাম একেলগে নাচিম ঠিক আছে ৰেডি কিমানে গাব ল'ব গাব লাগিব
Thank you.